Hello guys, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি বিশেষ কাৰণত আমি ডিব্ৰুগড় যাবলৈ ওলাইছো। লাহে লাহে গৈ থাকিম বাৰু আপোনাক এতিয়া ৰাতিপুৱা। চাও পোৱালি আমাৰ পোৱালিও ওলাইছে মা আৰু পূজাবা। আমি যাম গাড়ী আমি নিনু আমাৰ খুৰাজনক মাঞ্চু ৰিপুখুৰা তেখেতে আমাক লৈ যাব আমাৰ গাড়ীখনতে। আমি যাও ভাবিলো আজি ডিব্ৰুগড় যাও যেতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰি দিও। গতিকে আহক আজি আপোনালোকে আমাৰ ব্লগটো উপভোগ কৰক। আমি যাবলৈ ৰেডি। আমাৰ আইডুৱে হাৱাই চেনেল পিন্ধিয়ে যাবলৈ লৈছে। এইফালে পাহৰি থাকিলে চেনেল মাৰ্কেটে চেনেল লৈ ওলাইছে। আমি যাওঁ। এইটো এলৰ দাগটো থাকিয়ে গ'ল আমাৰ। আগতে শিকি থাকোঁতে লগোৱা টেপ লগোৱা চিনটো এইটো মোহাৰিলেও নাযায়। The time, 'cause I wanna freeze this moment, make it mine, hold you close. Now my heart's wide open. When I'm with you, suddenly I feel no pain. Finally, Dibrugarh. Fulbagan. নামিলোহি থানা চাৰিআলিৰ ওচৰত আৰু মানে আমাৰ হাতত বহুত টাইম আছে সেইটো কাৰণে ভাবিছোঁ ক'ৰবাত বহি চাহ তাহ একাপ ভালকৈ খাই লওঁ। মানে ডক্টৰ বহিব 3টা বজাৰ পৰা, এতিয়া 1টা বজাই নাই, 1টা বাজিবহে। আৰু আহি মই মানে ৰুম এটা চালোঁ ইয়াতে। আচলতে কথাটো কি আমাৰ এণ্ট্ৰেঞ্চ হৈ আছিলে, এবাৰ BA পাছ কৰিলোঁ, তাৰপিছত MA কাৰণেতো এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে। এণ্ট্ৰেঞ্চ দিলোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাছ কৰিলোঁ। কালি এডমিশ্যনো হৈ গ'ল, সেইটো খবৰ আপোনালোকক দিয়াই নাই, এতিয়া দি দিলোঁ। কালি এডমিশ্যনো হৈ গ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তাৰপিছত এতিয়া তাৰ কাৰণেতো থাকিবলৈ মোক ক'ৰবাত ৰুম এটা লাগিব, সেইটো কাৰণে ৰুম চুম চাই আজি এতিয়া ঠিক কৰি থৈ আহিলোঁ। সেইটো কাৰণে এতিয়া হাতত সময় আছে, চাহকাপ খাই লওঁগৈ বলক। বৰ্তমান আহি পালোহি ভুটীয়া গলি। এয়া MBজতে আমি চাহকাপ খাম, তালৈকে গৈ আছোঁ এতিয়া। মই লৈ আহিলোঁ ইয়াত চাহ খাবলৈ। এতিয়া কৈছে যে চবেই চাহকাপ খাবলৈ বৰ ধুনীয়া, সঁচাকৈ। চি এইটো ধুন্দি ভাগ বাৰ্গাৰ বুৰ্গিৰ আমি ৰোল ভেজ ৰোল। থানা চাৰিআলি আহি বহুত দিনৰ মূৰত যদিও পালোহি। পোৱালি ছেকশ্যন বহুত ভিৰ এডোখৰ জেগা। এখন SKB ছুটি দিছে, এইখন চোৱা স্কুল SKB। দুন্দি ইমান ভিৰ হয়, ৰাস্তা বহুত বহল হ'ব লাগিছিলে, ইমান ভিৰ হয়। আৰু আমাৰ পুৰণা জেগাটো পাইছিলোঁ, পিজিলৈ যোৱা ৰাস্তাটো, কিন্তু বহুত ভিৰ। আমি লাগি আহিব পাৰিছোঁ ইমান দূৰ। এইটো বহুত নমত দেখিছোঁ আকৌ জেগাডোখৰ। সেইটো গলি সোণাল পিজি।
হোৱালে আকৌ হেৰিয়ে কৰিব পাৰিব আমাৰ ৰানিং গেট কেন্দি গাড়ী ৰখাব নোৱাৰিলে কেন্দি দিব নোৱাৰিলো গাড়ী ৰখাব পৰা জেগাতে আমাৰ MDKCৰ আগত ফুচকা দাদাকেইটা ভিৰটো কম্পালচৰি মানে আমাৰ কলেজখন মনত পৰিছে নাই তুমি যে আহিছিলা ডক্টৰৰ ওচৰত পালোহি ডক্টৰ এতিয়ালৈকে অহাই নাই আমি বহি আছোঁ আৰু ইয়াতো বহুত ভিৰ বহিবলৈ যে জেগাকণ পালোঁ দেই তাত বহি বহি আমাৰ ইমানেই বেছি আমনি লাগিলে এতিয়া পোৱালিকে চাত গাড়ীত বহিবলৈ আহিছোঁ বহুত দেৰি আগতে আহিলোঁ এতিয়া 4:30 হৈ গ'ল আকৌ কিবা কিবি ৰিপৰ্ট দিবলৈ আছে ৰিপৰ্টখিনি দিবলৈ আছেই আৰু এঘণ্টা বা আধা ঘণ্টাটো হৈ যাব সেইটো কাৰণে এতিয়া গাড়ীত বহিও আছে বহুত দূৰত পাৰ্কিঙৰ অভাৱ মানে জেগাটো কম ডক্টৰক দেখাই হ'ল এতিয়া উভতিছোঁ আৰু বহুত দেৰি হৈ গ'লে আন্ধাৰেই হ'ল পূৰা ভাগৰে জুগৰে উভতাৰ নিচিনা হৈছে দিনটো বহুত মানে বিজিকৈ গ'ল আৰু আহি বাটত বৰলুইতত আমি ভাতকেইটা একেবাৰে খাই আহিলোঁ যিহেতু 8টা বাজি গ'ল 8:30 মানেই হ'ল আকৌ ঘৰত আহি মাহঁতৰ ভাত বনাবলৈ মন নাযাব যে সেইটো কাৰণে খাই মেলি ঘৰ উভতি আহিলোঁ আৰু হেল্ল' এভৰিৱান আজি নেক্সট ডে হয় মই আপোনালোকক জনালোঁ যে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত MA কাৰণে ছিট পালোঁ আৰু এডমিশ্যনো হৈ গ'ল আৰু লগতে মই গুৱাহাটী ইউনিভাৰ্চিটিত এণ্ট্ৰেঞ্চ দিছিলোঁ কটন ইউনিভাৰ্চিটিত দিছিলোঁ আৰু CUET মানে চেণ্ট্ৰেলৰ যিটো এক্সাম সেইটো এপ্লাই কৰি থৈছোঁ সেইটো এক্সাম হোৱা নাই কটন কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটিত মই পোৱা নাই মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পালোঁ আৰু লগতে মানে এইটো সময়ত এনেকুৱা হয় যে হায়াৰ ছেকেণ্ডেৰীৰ পিছতো হয় বাৰু হায়াৰ ছেকেণ্ডেৰীৰ পিছত সিমান নহয় যিমান এইটো সময়ত হয় আৰু আমাৰ এই ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যিমান এনেকুৱা এটা মেণ্টেল চাপ পৰে সেইটো MA কৰাৰ পাছত চাগে আৰু বেছিকৈ পৰে মই যিহেতু এতিয়া এইটো ষ্টেজ পাইছোঁহি সেইটো কাৰণে অলপ হ'লেও বুজিব পাৰিছোঁ মানে BA টো কৰাৰ পাছত আজিকালি কোনোবাই যদি ভাবে মই MA কৰিম আমুকটো ছাবজেক্ট লৈ কিন্তু আজিকালি সহজ নহয় চব 100% এণ্ট্ৰেঞ্চ বেছ হৈ গ'ল সেইটো কাৰণে এণ্ট্ৰেঞ্চটোত ছিট পাবই লাগিব আপুনি টপত থাকিবই লাগিব তেতিয়াহে আপুনি এটা ছিট পাবলৈ সক্ষম হ'ব আৰু এটা ডিপাৰ্টমেণ্টত থাকে খুব বেছি 50টা ছিট 50টা ছিটৰ কাৰণে তাতো বহুত কিছুমান ভাগ থাকে ধৰক আপোনাৰ আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে থাকে ৰিজাৰ্ভেশ্যন থাকে কিছুমান তাৰপাছত তাৰো সেই 50টা ছিটৰ কাৰণে আপোনাৰ 500-600 ল'ৰা ছোৱালীয়ে এণ্ট্ৰেঞ্চ দিয়ে তাৰ ভিতৰততো 50টা ষ্টুডেণ্টহে চিলেক্ট হ'ব বাকীখিনিতো থাকি যাব তেনেকৈ হৈ মানে এইটো সময়ত ল'ৰা ছোৱালীবোৰ একদম বেলেগ এটা মেণ্টেল চাপ পৰে মই এতিয়া ইউনিভাৰ্চিটিখনত ছিট পাইছোঁ ময়ো যদি এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত ছিট নাপালোঁহেঁতেন তেতিয়া মোৰ কি অৱস্থা হ'লহেঁতেন মানে মোৰ সেইটো ভাবি মোৰ ভয় লাগে এই ছিটটো পোৱাৰ আগৰ সময়ছোৱাত মই বহুত মানে একদম ডিপ্ৰেছড হৈ যোৱাৰ দৰে হৈছিলোঁ চবৰে হয় আচলতে এইটো সময়ত ভাগি পৰিব নালাগে নিজকে সাহস দিব লাগে নিজে নিজৰ সাহস হৈ আগুৱাই যাব লাগে আজি আপুনি কোনোবা এটা এণ্ট্ৰেঞ্চত ছিট পোৱা নাই হয়তো সেইটো আপোনাৰ ভৱিষ্যত জীৱনৰ কাৰণে কিবা এটা ভালৰ কাৰণেও হ'ব পাৰে চব কথা পজিটিভলি ল'ব লাগে এতিয়া মই বুজি পাইছোঁ লাহে লাহে কাৰণ সকলোৰে স্মৃতিশক্তিও একে নহয় সকলো সমান লেভেলৰ নহয় কিছুমান যদি বহুত ওপৰত কিছুমান মাজত কিছুমান তলত মানে তেনেকৈ থাকে ন সেইটো কাৰণে আপুনি নিজক বুজি পায় আপুনিহে নিজক আটাইতকৈ বেছি বুজি পায় আন 10জনে আপুনি যিমান আপোনাক নিজক জানে বেলেগে বুজি পাব নোৱাৰে মই কি কৈছোঁ আপোনালোকক মই নিজেও নাজানো হয় মই নিজৰ মনৰ ভাৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভাবিলোঁ এইখিনি কথা মই ভিডিঅ'টোৰ শেষত কৈ দিওঁ
ঢেৰ কিবা কিবি ক'লোঁ, হ'ব বাৰু। মই আপোনালোকক পিছৰ পৰ্যায়টো মোৰ দেখুৱাই গৈ থাকিম ইউনিভাৰ্চিটি জীৱন। আচলতে মোৰ মোবাইলটো বেয়া হৈছে আৰু নতুন মোবাইল এটা ল'ম আৰু বেছিদিন নকৰোঁ আৰু অলপ দিনৰ ভিতৰতে নতুন মোবাইল এটা ল'ম। তেতিয়া আপোনালোকলৈ ধুনীয়া ধুনীয়া ব্লগ আপলোড কৰিম ইউনিভাৰ্চিটি জীৱনৰ, যদি মই যিমানখিনি সক্ষম হওঁ। আশা কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই ভৱিষ্যত জীৱন সফলতাৰে আগুৱাই যাব পাৰোঁ। আৰু ইমানখিনিকে কৈ মই মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আজিৰ মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই। বাই বাই।